নমস্কাৰ সকলোকে মোৰ নতুন চেনেললৈ লগতে মোৰ নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ। আজি মন্দিৰত যাব ওলাইছোঁ, চাই থাকক। সেয়া লৈ লৈছোঁ। সেয়া মানুহজন আহি আছে লাহে 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 লাহে। এয়া আমি পাই গ'লোহি মন্দিৰ। এয়া হৈছে আমাৰ বসুন্ধৰী আই থান। এইফালে মানুহজন চাই দিয়া, এইফালে ধুনীয়াকৈ চাই দিয়া। ৰ'দৰ পৰা দেখাই নাপায়। বিয়া হ'লেতো ইয়াতে হ'ব। বন্ধ হ'ব। এয়া আমি হৰগৌৰী মন্দিৰত সেৱা কৰিব গৈ আছোঁ। এয়া মানুহজন মই ধুনীয়াকৈ গৈ আছোঁ মন্দিৰ সেৱা কৰিলোঁ। আমাৰ সেৱা কৰা হৈ গ'ল 4টা মন্দিৰতে ধুনীয়াকৈ সেৱা কৰিলোঁ। বছৰটো যেন ভালে ভালে যায়, আহিবলগীয়া দিনবোৰ যেন ভালে ভালে যায়, সেই উপলক্ষে মন্দিৰত আহিলোঁ। 4টা মন্দিৰত সেৱা কৰি আহিলোঁ। এয়া মানুহজন ইমান দূৰত বহিছা, একো নাই বাৰু। এতিয়া আমি দুয়ে সেৱা কৰি আহিলোঁ। আজি সেৱা কৰিবলৈ অহা কাৰণটো হৈছে আমি এগ হোৱা আজি সম্পূৰ্ণ এবছৰ হ'ল, সেই উপলক্ষে ভিডিঅ'টো বনালোঁ আৰু আপোনালোককো দেখালোঁ। আৰু আজিৰ দিনটো সাঁচি ৰাখিলোঁ, কেনেকৈ কি কৰিলোঁ আৰু সেয়াই। বাকী চাই থাকক আগলৈ কি কৰি থাকোঁ। এয়া মানুহজন মই ধুনীয়াকৈ, এয়া মানুহজন অলপ লাজুকা দেই। এফালে আমি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। এয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ ধুনীয়াকৈ, এতিয়া যাম আৰু। আমাৰ বিয়াখন আচলতে গন্তব্য বিবাহ। মোৰ মানুহজনৰ ঘৰ আৰু আমাৰ ঘৰ, দুইখন ঘৰৰ মাজত চুৱাচুই হৈছিলে, কিন্তু ঘৰৰ সন্মতি নাছিলে। সেইবাবে আমি পলাই বিয়া হ'বলগীয়া হৈছিলে। আমাৰ প্ৰথম 9 বছৰ ভালপোৱা বিবাহ বাৰ্ষিকী। এনেদৰেই মন্দিৰত গৈ সেৱা কৰিয়ে দিনটো পাৰ কৰিলোঁ, কিবাকিবি কৰি। এই ভিডিঅ'টোৰ জৰিয়তে কিছু স্মৃতি সাঁচি ৰাখিলোঁ, আগলৈ যেন চাই অলপ মনটো ভাল লাগে আৰু। আজিলৈ আহিছোঁ, ধন্যবাদ সকলোৱে চাব দেই।